হেল্ল' গাইজ, তো মই কল নি আছোঁ পথাৰত হাল বাই আছে দেউতা। গৰুক খুৱাবলৈ এইখিনি কল লৈছোঁ। আৰু আমিতো ভাত খামেই, সেইকাৰণে গৰুৰ কাৰণে কল লৈ আহিছোঁ। আৰু আমাৰ পথাৰখন এপাক চাই লওঁ। হৈছে মই আলি দি আছোঁ, এইফালে আলি পাৰ কাটি আছোঁ, আৰু ইফালে আমাৰ দেউতা হাল বাই আছে। ইফালে মই আলি পাৰ কাটি আছোঁ, এইটো কাটিলোঁ, ইফালে কটা হৈ গৈছে। মই আলি পাৰ কাটি আছোঁ, কাটি হওক দেখাইছোঁ কি কৰোঁ। ইফালে এয়া গৰুক কল খুৱাই ল'লোঁ। কাটি মেলি হৈ গ'ল গাইজ। এতিয়া এই আলিটো দিবলৈ বাকী আছে, এই আলিটো দিয়াৰ পিছত দেখাই আছোঁ। হৈ গ'ল মোৰ এইটো আলি, ইয়ালৈকে হৈ গ'ল। কেনেকুৱা লাগিছে ক'ব, কমেণ্ট কৰিব পাৰিছেনে নাই। আৰু আছে বাকী এইটো হৈ যাব এতিয়া। আমাৰ দেউতা এইফালে মৈ মাৰি আছে। এই আলিটো হৈ লওক, পিছত আকৌ দেখাই আছে। এতিয়া মায়ে ভাত আনি দিলে আৰু ভাত খাই আছোঁ। গৰুটোক কল দি মেলি হৈ গ'ল। এতিয়া ভাত খাই লওঁ, ভাত খোৱাৰ পিছত হালধি এটামান দিম আৰু ভিডিঅ'টো সমাপ্ত কৰিম। হেল্ল' গাইজ, হৈ গ'ল মোৰ এইটো আলি, ইয়ালৈকে হৈ গ'ল। কেনেকুৱা লাগিছে ক'ব, কমেণ্ট কৰিব পাৰিছেনে নাই। আৰু আছে বাকী এইটো হৈ যাব এতিয়া। আমাৰ দেউতা এইফালে মৈ মাৰি আছে। এই আলিটো হৈ লওক, পিছত আকৌ দেখাই আছে। আৰু এইফালে চাওক গাইজ, মোৰ কোৰ হলকি গ'ল আৰু এই আলিটো সম্পূৰ্ণ হৈ গ'ল দীপ মানে। এইফালে গৰু গা ধুৱাবলৈ হৈ গ'ল। আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। হৈ গ'ল, সম্পূৰ্ণ হৈ গ'ল এইটো আলি পূৰা। এই আলিটো বাকী আছে, তো কাইলৈ আহি এই আলিটো দিম। আজি পুৰণা হলকি গ'ল, তো ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ।